মোৰ এবছৰ দুবছৰ আগৰ পৰা মোৰ ৰেকৰ্ডিং চাব মই এটা ভোটত হ'লেও নাজিৰাৰ পৰা জয়লাভ সাব্যস্ত কৰিম বুলি কৈছোঁ যদিও মোৰ প্ৰতিপক্ষই কৈ আছে তেওঁ 1 লাখতকৈ অধিক ভোট পাব অৰ্থাৎ 1.5 লাখ ভোটৰ ভিতৰত বাকীসকলে 50,000 ভগাই ল'ব লাগিব এজনে 1 লাখ ল'ব অৰ্থাৎ মাৰ্জিনটো কিজানি 60,000 ভোটৰ কিন্তু মই কৈছোঁ মই এটা ভোটত হ'লেও সেই মাৰ্জিন ৰাখিম আৰু মই মোৰ স্থিতিত দৃঢ় বিজেপিৰ নিজা কিছু ভুলৰ বাবে মুখ্যমন্ত্ৰীৰ কিছুমান অত্যুৎসাহী উক্তিৰ বাবে আৰু আমগুৰি সমষ্টি বিলুপ্ত কৰাৰ বাবে অসম গণ পৰিষদক অপমানিত কৰাৰ বাবে আৰু বিজেপিৰ ভিতৰত থকা অন্তৰ্কলহ পুৰণি বিজেপিৰ সংঘাত এইবিলাক হ'ল এডিশ্যনেল কিছুমান কাৰক যিবিলাকৰ কাৰণে নাজিৰাৰ দৰে বহু সমষ্টিত অপ্ৰত্যাশিতভাৱে বিজেপিৰ হাতৰ পৰা কংগ্ৰেছৰ হাতলৈ আসনখন ঘূৰি আহিব আৰু সেই কথা স্পষ্ট হৈছে ইতিমধ্যে বিজেপি দলৰ দুজনকৈ প্ৰাক্তন সভাপতিয়ে চিপৰাং লোৱা খোৱা দিয়াৰ কথা পাতি আছে আৰু তেওঁলোকৰ বিধায়কেও কৈছে অসম গণ পৰিষদৰ বিধায়কেও কৈছে তেখেতক বিজেপি দলৰ ফালৰ পৰা সমৰ্থন নজনালে সেইখিনি কথাটো মই কোৱা নাই সেইখিনি কথাটো বিৰোধীয়ে কোৱা নাই সেইখিনি তেওঁলোকৰ নিজৰ কথা তেওঁলোকৰ দলীয় কথাবাৰ্তাবিলাক ৰাজহুৱা মাধ্যমত সকলোৱে জনাকৈ তেওঁলোকে উল্লেখ কৰিছে ইয়াৰ দ্বাৰা প্ৰমাণিত হয় গোটেই অসমতে আৰু পুৰণি বিজেপিৰ এটা সংঘাত আছিলে বিজেপি দল আৰু অসম গণ পৰিষদ দলৰ এটা সংঘাত আছিলে আৰু এইবিলাকে আমাক সহায় কৰিছে